অসমবাসীৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি মানে ব্লগটো ধামাকা হ'ব আৰু কিবা কিবি হ'ব, চাই থাকিব শেষলৈকে। আজি মানে 16 তাৰিখ শংকৰদেৱৰ তিথি, সেইদিনাখনে আজিয়ে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু মই কুটিক আমাৰ ফুৰাবলৈ আনিছোঁ, বহুত দিন অনা নাই, সেইকাৰণে আজি সোণজনীজনীক লৈ আনিছোঁ। আৰু বাকী আজি ব্লগটো কি হয় কি নহয় ধামাকা হৈ যাব, পূৰা ধুনীয়াকৈ চাই থাকিব আৰু। চুয়া চোলা পিন্ধি নামঘৰ ওলালোঁ। এতিয়া নামঘৰলৈ যাওঁ আৰু আমাৰ নামঘৰত কি হয় কি নহয় দেখা থাকিম। আৰু ৰাতিকে ভাওনা আছে আমাৰ নামঘৰত, নহয় মানে এইফালে নামঘৰত যদি দেখিবলৈ পাইছে জুম কৰি দেখাই দিছোঁ। এই নামঘৰতে আছে আজি ৰাতিকে ভাওনা, তো আজি ধামাকা কৰিব লাগিব কিবা এটা, আৰু বায়ন চায়ন কৰিম, বিন্দাছ কিবা কিবি হ'ব। তো এতিয়া ব'লক নামঘৰলৈ গৈ থাকোঁ আৰু। তো এতিয়া পূৰা মানে গাড়ী ৰাতিয়ে হ'ল আৰু এতিয়া নামঘৰলৈ যাবলৈ ওলাই আছোঁ। ভাওনালৈ যাবলৈ ওলাইছোঁ লাহেকৈ, আৰু এতিয়া 7:20 হ'ল। লাহে ধীৰে যাম আৰু ভাওনা ষ্টাৰ্ট হ'লেও 9টা বা 10টা বজাৰ পৰা আৰম্ভ হ'ব। তাত দেখাম সকলো, তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। ব্লগ এটা কাইলৈ বনাবই লাগিব। কাইলৈ তিনিচুকীয়ালৈ যাওঁতে বনাম আকৌ। বাহ মেম মানে
প্ৰতিভা অৱশ্যেই আঁতৰি ভুগিব লাগিব সদা বৎস প্ৰভুৰ চতুৰ পথপ্ৰাণীৰ চতুৰ চাকি হৃদয়ত ধ্যান কৰা আৰু সেই সমুদ্ৰ তীৰত যিকোনো পৰ্বত গজেন্দ্ৰৰূপে নিবাস কৰা প্ৰভুৰ চৰণ ঘিৰি পদ্মাদি অংকাৰৰ চৰণ বহিবাসৰ অন্ধকাৰ হৰে অগণিত অৱশ্যে গৰুৰ বাহনে তোমাৰ পুৰাব মনৰ ইচ্ছা বৎস এতিয়া মই আহিলো ভগৱান